চৰৰ মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো তেতিয়াহ'লেকে চৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব চৰকাৰে যে চৰত মাটি পত্তন দিব নালাগে সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো মিছন বসুন্ধৰা 4 ৰ কাৰণে আপোনালোকে আৰম্ভ কৰক যে স্থায়ী চৰ কোনখিনি যিখিনি ইকোলজিক্যালি চ্যালেঞ্জেবল নহয় যি ব্ৰহ্মপুত্ৰৰ ইকোলজিত এফেক্ট কৰে তাক আমি যি ব্যৱস্থা কৰিব লাগিব এভিকশন কৰিব লাগিলে এভিকশন কৰিব লাগিব ৰিসেটলমেন্ট কৰিব লাগিলে ৰিসেটলমেন্ট কৰিব লাগিব কিন্তু আমাৰ নেসেক আৰু এসটেকৰ লগত সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেন্টৰ লগত কাম কৰি we should identify the source which are of permanent nature তাৰ পিছত আপোনালোকে ভোটাৰ লিষ্টত হিসাব কৰক যে 5000 বিঘা মাটি ভোটাৰ সেন্টাৰ এটা তাৰমানে 1000টা ভোট 300টা পৰিয়াল 5000 বিঘা মাটি হেতুটো সাস্টেইনেবল নহয় 7 বিঘা কৰিয়ে মাটি পাব 7 বিঘা ইনটু 321 বিঘা মাটি গল বাকি 21 বিঘা সরকারি মাটি হল তার গৰাকী সরকার হয় গতিকে মিছন বসুন্ধৰা 4 ৰ সময়ত চৰত মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব